হেল্ল' বন্ধুসকল আজি আপোনালোকৰ মাজত লৈ আছোঁ যে পিএম কিষাণৰ পইচা বা আপোনালোকৰ টয়লেটৰ পইচা সোমাইছে না কেনেকৈ চেক কৰিব তাৰ বাবে আপুনি যিকোনো ব্ৰাউজাৰত গৈ পিনি PFMS চাৰ্চ কৰিব চাৰ্চ কৰাৰ প্ৰথম যিটো লিংক আহিব সেইটো লিংকত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তললৈ আপুনি স্ক্ৰল কৰিব নাও ইয়ৰ পে'মেণ্ট বুলি যিটো অপশ্যন আহিব সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ লোড হ'ব পেজটো লোড হোৱাৰ লগে লগে আপুনি যিটো ব্ৰাঞ্চ আছে বা যিটো বেংক নাম হয় বেংক নামটো ইয়াত এণ্টাৰ কৰি দিব বেংক নামটো এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিটো একাউণ্ট নম্বৰ আছে একাউণ্ট নম্বৰ এণ্টাৰ কৰি এণ্টাৰ কৰিব একাউণ্ট নম্বৰটো এণ্টাৰ কৰাৰ পিছত যিটো কেপচাৰ আছে সেই কেপচাৰটো ইয়াত এণ্টাৰ কৰি দিব আৰু যিটো বেংক একাউণ্টৰ লগত মোবাইল নম্বৰ লিংক আছে সেইটো আপোনালোকৰ লগত থাকিব লাগিব ইয়াত আপোনালোকৰ চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰ এটা OTP যাব OTPটো আপোনালোকৰ লগে লগে ইয়াত ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ পিছত ভেৰিফাই OTP ক্লিক কৰিব লাগিব তো মই OTPটো ফিল আপ কৰি পিনি ভেৰিফাই OTP ক্লিক কৰি দিছোঁ আপোনালোকে দেখিব পাৰিব যে ছাইডত ইয়াত কিহৰ পইচা সোমাইছে ইয়াত গোটেইখিনি দেখা পাব ইয়াত আৰু ভিডিঅ'টো শেষলৈকে চাব পাৰে থেংক ইউ ফৰ ৱাচিং